Hello friends, welcome back to my YouTube channel Baksa by C.R.P.F. আজি মই আসাম পুলিচৰ অন্য এটা ভিডিও লৈ আগবাঢ়ি আহিছো। এইটো হৈছে আসাম পুলিচৰ যিসকল ক্যান্ডিডেটে 15 তাৰিখৰ পৰা এপ্লাই কৰিব তেখেতসকলৰ বাবে এটি বহুতে গুৰুত্বপূৰ্ণ বিষয়। এইটো হৈছে কি ডকুমেন্টস ইয়াতে আৱশ্যক হ'ব তাৰে বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিওটো ভাল লাগে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। গতিকে পলম নকৰি আমি আহোঁ মেইন পইণ্টলৈকে। প্ৰথমতে যিসকল ক্যান্ডিডেটে এপ্লাই কৰিব তেখেতসকলক লাগিব পাছপোৰ্ট সাইজ ফটো আৰু সেই ফটোটো তোমালোকে ফটোৰ পৰা ফটো তুলি কিনে দিয়া হলে নহব, সেইটো ৰিজেক্ট হৈ যাব। গতিকে ধুনীয়া এটা কালাৰিং এক কালাৰত মানে বেৰত উঠি কিনে ফটোখন ল'বা আৰু সেলফি নহয়, কোনোবা এজনক কৈ কিনে ভালকৈ ধুনীয়াকৈ ফটোকপি উঠিবা। আৰু ফটো উঠাতে সদায় ধ্যান ৰাখিবা যাতে আমাৰ চুলিবিলাক থিয় হৈ নাথাকে। অলপ জেন্টেল ভাবে তোমালোকে সেই ফটোটো উঠি কিনে এক কালাৰত দি দিবা। নেক্সট আহিছো আমাৰ মাৰ্কশিট সাৰ্টিফিকেট লাগিব। যিসকল ক্যান্ডিডেটে যি বিভাগত এপ্লাই কৰিব বিচাৰে সেই বিভাগৰ মাৰ্কশিট লাগিব, যেনে 6 পাছ, 8 পাছ, 10 পাছ, 12 পাছ এণ্ড ডিগ্ৰী এডমিট মাৰ্কশিট লাগিব, এডমিট লাগিব আৰু মাৰ্কশিটখন লাগিব। গতিকে ধুনীয়াকৈ সেইখন তোমালোকে ফটোকপি কৰি PDF বনাই কিনে আপলোড কৰি দিবা। গোটেইখিনি কিন্তু PDF ফাইলত হ'ব লাগিব। নেক্সট আহিছো আমি সিগনেচাৰ। এই সিগনেচাৰটো তোমালোকে এখন বহীত ভাল সফেদ পেপাৰত মানে বগা কাগজত সাইনটো কৰিবা আৰু সাইনটো কৰি কিনে ফটো মাৰিবা। ফটো মাৰি কিনে তাতে PDF ফাইল কৰি আপলোড কৰি দিবা একেলগে। মই যিখিনি ক'লো প্ৰথমতে ফটো, তাৰ পিছত মাৰ্কশিট সাৰ্টিফিকেট, মাৰ্কশিট আৰু এডমিটখিন, তাৰ পিছত আৰু তোমাৰ সিগনেচাৰ। নেক্সট আহিছো আমি এছ প্ৰফাইলত তোমালোকে কি দিব লাগিব, যিসকলৰ আধাৰ কাৰ্ড, ভোটাৰ ID, পান কাৰ্ড এইবিলাকত মানে ভোটাৰ IDটো থাকে, পান কাৰ্ডতো থাকে আৰু আধাৰ কাৰ্ডতো থাকে, নতুবা ড্ৰাইভিং লাইসেন্সতো তোমাৰ বয়সটো লিখা থাকে, যিকোনো তাৰে এটা দিলে হ'ল। তাৰপিছত লাগিব তোমালোকক বাৰ্থ চাৰ্টিফিকেটখন তোমালোকে অনলাইন যোগেও এপ্লাই কৰিব পাৰো। আৰু যিসকলৰ এতিয়া মানে কি নতুনকৈ 6 পাছৰ যিহেতুকে ওলাইছে তেখেতসকলৰ অকণমান অসুবিধা হ'ব পাৰে, তেখেতসকলে অনতিপলমে সেইখন বাৰ্থ চাৰ্টিফিকেটখন অনলাইন যোগে এপ্লাই কৰি উলিয়াই ল'ব। আৰু মেট্ৰিক পাছ, 12 পাছ তেখেতসকলৰতো বাৰ্থ চাৰ্টিফিকেটটো আছেই, গতিকে তেওঁলোকৰ বেছি প্ৰব্লেম নহ'ব। এডুকেশ্যন প্ৰফাইলত আমি নেক্সট কৈছোঁ আমি এডুকেশ্যন প্ৰফাইলত কি লাগিব, আপোনালোকৰ মাৰ্কশিটখন লাগিব আৰু বৰ্ড যিখন চাৰ্টিফিকেট আছে সেই বৰ্ড চাৰ্টিফিকেটখন লাগিব। তাৰপিছত আদাৰ যিখন চাৰ্টিফিকেট তোমালোকৰ কিছুমানে হয়তো NCC কৰি থৈছে, কিছুমানে হয়তো হোমগাৰ্ডৰ ট্ৰেইনিং কৰি থৈ দিছে, এনেকুৱা ধৰণৰ কিছুমানে হয়তো খেলাৰ চাৰ্টিফিকেট আছে। গতিকে তেখেতসকলৰ কিছুমানৰ হয়তো কম্পিউটাৰৰ চাৰ্টিফিকেট আছে। গতিকে যাৰ যেনেকুৱা ধৰণৰ এক্সট্ৰা চাৰ্টিফিকেট আছে সেই তেখেতসকলে ধুনীয়াকৈ PDF ফাইল কৰি আপলোড কৰি দি দিব। আৰু ইয়াতে বহুতখিনি সুবিধা হয় যদি তোমালোকৰ এক্সট্ৰা চাৰ্টিফিকেট থাকে। এক্সট্ৰা চাৰ্টিফিকেট মানে NCC হওক, হোমগাৰ্ডৰ হওক, মই যিখিনি কথা ক'লোঁ সেইখিনি যদি তোমালোকৰ আছে সেইখিনি বহুতেই সহায় হৈ যাব পিছলৈকে।
আৰু যিসকলে ড্ৰাইভাৰত এপ্লাই কৰিব, ড্ৰাইভাৰত এপ্লাই কৰা সকলৰ কাৰণে সুকীয়াভাৱে ড্ৰাইভিং লাইচেন্স লাগিব। গতিকে যিসকলে ড্ৰাইভিং লাইচেন্স নাই সিহঁতে বনাই লওক আৰু এপ্লাই কৰক। আৰু যিসকলে গ্ৰেড 4ত এপ্লাই কৰিব, চাফাই কৰ্মচাৰী হওক, ৰান্ধনী হওক, তাৰপিছত তেখেতসকলক লাগিব কি এখন ছেক্টৰৰ পৰা ছেক্টৰ স্কিল চাৰ্টিফিকেট বুলি কয়, সেইখন মাষ্ট বি প্ৰয়োজন হ'ব। আৰু যিসকলে এপ্লাই কৰিব তেখেতসকলক মই মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই যাতে এনেকুৱা ভাল ভিডিঅ' দি থাকিব পাৰোঁ তাৰে কামনাৰে জয় হিন্দ, জয় ভাৰত, জয় আই অসম।